हेलो मोर मरমৰ ইউটিউব ফ্যামিলি কি খবৰ আশা কৰো সকলো ভালেই আছে আজি আকৌ এটা রোস্টিং ভিডিও লৈ মই আহিছো আপোনালোকৰ মাজলৈ আশা কৰো সকলোৱে ভিডিওটো অলপ স্কিপ নকৰাকে একদম শেষলৈকে চাব তো বলো हम पार्टी और बदमाशी दोनों रात को करते हैं क्योंकि हम लोग दिन को मजदूरी में जाते हैं ৰাতি দেখা পায় জানো তোক মানুহে দিনতে তোক ভালকে দেখা নাপায় আৰু ৰাতিটো তো ভাল পাবিয়ে ৰাতিটো কোনো নেদেখে টস মাৰিলেও তো তোক দেখি নাপায় তো চান্সতে ডান্স মাৰি দিও আৰু हेलो गाइस আপোনালোকে আজি এটা কথা গম পাইছে আমি গাঁৱলীয়া দুখীয়া মানুহ যদিও আমাৰ ঘৰত আজি মাছ বনাইছো মাংস পাপৰ ও আচ্ছা গাঁৱলীয়া দুখীয়া মানুহে এইবোৰ খায় মানে ন মই আকৌ ধনী মানুহ খাই বুলি ভাবিছিলো আপোনালোকে কেতিয়াবা মাংস মাছ একেলগে খাই পাইছেনে না নাই আজিলৈকে দেখিয়ে পোৱা নাই আপোনাৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম দেখিছো থ্যাংক ইউ দে আপুনি দেখুৱাৰ বাবে আপোনাৰ কাৰণে আজি মাছ মাংস দেখা পালো পিছে মাছ মাংস খাবলৈ কেনেকুৱা ক'বচোন আজিলৈকেতো দেখাও পোৱা নাই ন তো খাইনো কেনেকে পাম সেইকাৰণে আপুনি কৈ দিবচোন দে কেতিয়াবা চাদৰ মেখেলা পিন্ধি বিহু নাচি দেখাব আৰু কেতিয়াবা এয়া পিন্ধি নাচি দেখুৱাব এৰ মানে কি হৈ থাকে মই একো বুজিয়ে নাপাওঁ মই নৰ্মেলতে ছোৱালীবিলাক পাগল হৈ থাকে এয়া হল আমাৰ প্ৰেমধৰ ককা সকলোৱেতো চিনি পায়ে তেওঁ প্ৰেমৰ কথা কৈ কৈ আমাৰ নতুন প্ৰজন্মক ভাল শিক্ষা দি গৈছে মোক মেছেজ কৰি একদম ৰাতি দিন একদম পগলা কৰি থাকে क्या बात है सर ককাৰ প্ৰেমৰ পৰগতি লৰিছে ডেকা কালৰ প্ৰেম এতিয়া জাগি উঠিছে নাপায় কবলে আপুনি আমাৰ ককাৰ বয়সৰ ককা হয় কিন্তু আপোনাক নোপোৱাকৈ থাকিবই নোৱাৰিলো মানে কিন্তু মই যদি ভাল ড্ৰেছ লগাই থাকো তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব মোৰতো ৰাতি শুবও নিদিব समझ रहे हो ना ছোৱালী বোৱাৰীবিলাকে এনেকুৱা মানে ভিডিঅ' মানে মোক কিবা মানে ফোন কৰি থাকে আপুনি এইটো বয়সত এইবোৰ কথা কলে নোপোৱাই ককা মানে ক'ব কাৰণে বাকী নাই নৰ্মেলতে এয়া মই যদি ফিটিং হৈ থাকো তেতিয়াহ'লে আৰু কেনেকুৱা হৈ যাবগৈ তেতিয়াহ'লে চাওকচোন মোক নালাগে ইমান নালাগে এইটো বয়সত আপুনি নাতি নাতি সাধু কথা শুনাব লাগে আৰু আপুনি প্ৰেমৰ কথা শুনাই আছে रुको जरा सबर करो সেন্দুৰ ফুট পিন্ধালে তোমাৰ মাইকী হ'ব নোৱাৰে মনত ৰাখিবি সেন্দুৰ ফুট পিন্ধাবহে পাৰিবি সদায় মোৰে হৈ থাকিব চি 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 আপোনাৰ যে লাষ্ট ৰং বোলা বস্তুটো অলপো নাই ন এইটো বয়সত এইবোৰ কথা চি মোক যদি কোনোবাই বেয়াকে মানে কমেণ্ট কৰে তেতিয়াহ'লে এইডালেদি সমানে ধুই যাম ফাৰ্ষ্ট কথা আপুনি ইনষ্টাগ্ৰামত এইবোৰ ভিডিঅ' নিদিব কাৰণ ইনষ্টাগ্ৰামত বহুত সৰু ল'ৰা ছোৱালীয়ে ভিডিঅ' চায় আপুনি যদি এইবোৰ ভিডিঅ' দিয়ে তেওঁলোকে কি শিক্ষা পাব কওকচোন আপোনাৰ নাৰ্চাৰী আছে আপুনি নাৰ্চাৰীখনক লৈ ভালকৈ ভিডিঅ' বনাওক আপোনাক বহুত মানুহে ভালকৈ ছাপোৰ্ট কৰিব আপোনাক যদি ভাল কমেণ্ট কৰিব লাগে আপুনি ভাল ভিডিঅ' বনাওক এইবোৰ ভিডিঅ' কিয় বনাই আছে একচুৱেলি ছ'চিয়েল মিডিয়া ইউজ কৰিব জানিলে ভাল আৰু ইউজ কৰিব নাজানিলে বেয়া কিন্তু এচাম মানুহে এই ছ'চিয়েল মিডিয়াটো একদম বেয়া কৰি পেলাইছে কোনো কাম নাইকিয়া মানুহৰ দৰে মোবাইলটো ল'ব আৰু কেমেৰাটো অন কৰি জিতি এগালমান বকি দিব মানুহে কি ক'ব সমাজে কি ক'ব সেইটো একো মানে নাভাবে তো আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰো সকলোৱে ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ বাই বাই